এগ্ৰোৰ এজন সক্ৰিয় সদস্য হওঁ। লগতে আমাৰ গ্ৰুপটোত 14জনমান শিক্ষিত নিবনুৱা যুৱক আছে। এই যুৱককেইজনে চাকৰিৰ প্ৰতি ধাউতি বাদ দি কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হৈছে। খেতিৰ জৰিয়তে কৰ্ম সংস্কৃতি গঢ়ি তুলিছে, লগতে উত্তৰ প্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰিছোঁ। আলোড়ন এগ্ৰো বা আমাৰ পৰিচয়, আমি 12জনীয়া এটা যুৱকৰ দল আলোড়ন এগ্ৰো নামে আমি পৰিচিত হৈছোঁ। আৰু বৰ্তমান আমি এটা মৰণা মৰা যন্ত্ৰ আৰু এখন ট্ৰেক্টৰ আনি ৰাইজৰ মাজত এটা মৰম বুটলিবলৈ সক্ষম হৈছোঁ। চাৰিটা গ্ৰুপত আমি মানুহখিনি ভাগ কৰাই দিছোঁ। মেনেজমেণ্ট গ্ৰুপ, 2 নম্বৰ হৈছে মিডিয়া গ্ৰুপ, 3 নম্বৰ ছাপ্লাই গ্ৰুপ আৰু 4 নম্বৰ প্ৰডাকশ্যন গ্ৰুপ। আমি এইকেইটাই প্ৰডাকশ্যন গ্ৰুপে কামত লাগিব, ছাপ্লাই গ্ৰুপে তাত কৃষি কৰ্মত যিখিনি লাগতিয়াল সামগ্ৰী আছে সেইখিনি যোগান ধৰিব। বীজকে ধৰি লৈ আপোনাৰ সাৰৰ পৰা গোবৰৰ পৰা ধৰি লৈ এইখিনি সামগ্ৰী যোগান ধৰে। তাৰপৰা মেনেজমেণ্টে গোটেই কামখিনি চোৱা চিতা কৰে। আৰু মিডিয়া গ্ৰুপে আমাৰ যিখিনি কৰ্ম সংস্কৃতি আছে সেইখিনি ৰাইজৰ মাজলৈ নিয়াত সহায় কৰিছে। ছ'চিয়েল গ্ৰুপৰ জৰিয়তে, ইউটিউব বা তেনেকৈ গ্ৰুপবিলাকৰ জৰিয়তে এই কামখিনি মিডিয়া গ্ৰুপে কাম কৰি আছে। বৰ্তমান সময়ত যুৱকসকলে এই কৃষিৰ প্ৰতি আগ্ৰহটো কমিছে। গতিকে আমি ভাবিছোঁ আমি যুৱকসকলে অলপ খেতি পথাৰত কৃষি বিপ্লৱ এটা আনি নতুন টেকন'লজিবিলাক ব্যৱহাৰ কৰি কম সময়তে খেতি কৰি কেনেকৈ নিজৰ লগতে দুই কেইজনমানকো যাতে কৰ্মসংস্থাপন দিব পাৰি, সেই পদ্ধতিবিলাক ব্যৱহাৰ কৰি আমি স্বাৱলম্বী হ'ব। এই কামখিনিত আমাৰ ৰাইজে সহযোগিতা আৰু পৰামৰ্শ দিলে আমি ভৱিষ্যত দিনৰ আমাৰ লগতে উত্তৰ প্ৰজন্মকো আমি আগবঢ়াই নিয়াত সহায় কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।